তোৰ ন এটি নহয় দুটি পজা আছে তাকো দেখাত ৰঙলাটো গতে আৰু হোৱাত আঙুলটো গতে ভালে আছা বেনটো তোমালোকক সুধি আছো ভালে আছা নাই সো গাইস কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলোৱে ঠিকে আছে স্বাগতম জনাইছো আমাৰ অন্য এটা ৰোষ্টৰ মাজলে হাই গাইজ কিছুমান ল'ৰাই মোৰ ভিডিঅ'ত বহুত বেয়াকৈ কমেণ্ট কৰি আছে পকৰ মাৰিম বুলি ঠিক আছে আহি যাবি পকৰ মাৰিবলৈ আৰু যোনে যোনে চা তই তোক কেলা কোনে পকৰ মাৰিব নাজানো মই হ'লে না তোক মুখত আজি দুখীয়া হৈ আছো কাৰণে কাপত চাহ খাই আছো গাইজ যিদিনা মই ধনী হ'ম ন বাল্টিং লৈ চাহ খাম কিয়া বুলি ভাবতাহে মোক চা তই আকাশত চাং পতা কথা কেতিয়াও নাভাবিবি যদিও ভাব ন তেন্তে দুই ফালৰ পৰা ল'বলৈ সাজু হৈ থাক ভাই মজা আয়া আৰু তই একেবাৰে শেষত কি বুলি কৈছিলি বাল্টিং লৈ চাহ খাম কিয়া বুলি ভাবতাহে মোক শুনিবলৈ মন গৈছে যদি শুন তই নাই মই তোক চিনাকি কৰি দিয়া ন কোনো প্ৰয়োজন নাই কাৰণ তোক চবেই চিনি পায় তই যে এটা গে বুলি আজি মই কইনা হ'ব ওলালো তোমাৰ বাবে ওঝলা তুমি আহিছা ল'ৰা ইজ্জতটো ৰাখিব নোৱাৰিলে মানিলো কমচে কমতো তই কেলা গে ইজ্জতটো ৰাখ राजा जी अपनी शक्तियों का पूरा इस्तेमाल कर रहे हो लेकिन लौंडा यहाँ नहीं रुकता তোৰ ন এটি নহয় দুটি পজা আছে তাকো দেখাত ৰঙলাটো গতে আৰু হোৱাত আঙুলটো গতে समझ रहे हो ना নাই নাই নালাগে দেই তোৰ কলিজাত ন পখিলা পৰি ৰস চুহি শেষ দিলে মোৰ পিছলিলে যোনে কথা ক'বনে নাই মই নাজানো কিন্তু তোৰ তৰাকেইটা টিউবিৰা দেখি ন মোৰ উঠি গ'ল নাই নাই নালাগে দেই মই যে ন সাৰ দিয়া বন্ধাকবি একদম খাই বেয়া পাম अरे कहना क्या चाहते हो যাম বেবি যাম মই তুলৈকে যাম মাহঁতে নিদিলেও ভালকে বুজাম যে মই ভাল ল'ৰাকি বৰ স্মাৰ্ট ল'ৰাকি খুৱাব পিন্ধাব আৰু লাগে কি 1 ছেকেণ্ড নালাগে তোক ভাত দিবলৈ 2 ছেকেণ্ড নালাগে মোক পইচা ছোৱালী মানুহৰ আটাইতকৈ ডাঙৰ অলংকাৰটো কি জানো নিজৰ দেহটো চ' দেহটোত লাগি থকা সেই পাহাৰকেইখন ন হিলাবলৈ বাদ দে समझ रहे हो ना আৰু মই এইটো কথা একে কোৱা নাই তোমালোককো কৈছো চ' গাইজ এইকেইজনী চেপ্টাৰ ক্ল'জ হ'ল এতিয়া আমি পাতিম এম চি ষ্টেণ্ডৰ ওপৰত এম চি ষ্টেণ্ড মানে আকৌ মই এইজনে এম চি ষ্টেণ্ডৰ কথা কোৱা নাই মই কৈ আছোঁ আছামিজ বকা নকয় 7 बार बोल रहे हैं पढ़ने निकले वाले छात्रों को राजनीति से दूर रहना चाहिए हैं? अबे पढ़ाई लिखाई में ध्यान लगाओ आईएएस बनो और देश को संभालो আছামিজ এম চি ষ্টেণ্ড যিটো হৈছে এইটো ব'লা এতিয়া তাৰ ৰেপাৰ হেপাৰ শুনি লওঁ মোৰ ইনষ্টাগ্ৰামত বেয়া বেয়া কমেণ্ট দিয়া চাবৰিকেইটা কৈছোঁ বে ভাল মতে শুনি ল'বি যোনহে আমাৰ তোলৈ সমূহ পাম ন তোলৈ একো নক'ব ডাইৰেক্ট হুলু চৰাই দিম সেইখিনি ক'লোঁ ভাই মজা দিলাচোন তাৰ কথা শুন মোৰ ইনষ্টাগ্ৰামত বেয়া বেয়া কমেণ্ট দিয়া চাবৰিকেইটা কৈছোঁ মোৰ ইনষ্টাগ্ৰামত বেয়া
ইনষ্টাগ্ৰাম ন 50 बार बोले হেৰ কেলা এইখন দেখিছ কাণৰ তলত যেতিয়া পৰিব ন ইনষ্টাগ্ৰাম নে ইনষ্টাগ্ৰাম বুলি আছে গম পাই যাবি Music. যদিও ABCD আৰু বানান নাজানো তেন্তে শুনি ল কি বুলি আছে INSTA ইনষ্টা GRAM ইনষ্টাগ্ৰাম राजा जी अपनी शक्तियों का पूरा इस्तेमाल कर रहे हो এইখিনিতে মই অসম চৰকাৰলৈ এটা অনুৰোধ জনাব বিচাৰোঁ যে ইহঁতবোৰ ল'ৰা ছোৱালীৰ কাৰণে ন এখন এক্সট্ৰাকৈ স্কুল খুলি দিয়ে যাতে কাৰণ এইবিলাকেতো একো হোৱাই নাই গতিকে সেইখনত অলপ ভালকৈ জ্ঞান পায়েই বা মোৰ ইনষ্টাগ্ৰামত বেয়া কমেণ্ট দিয়া চাবৰিকেইটা কৈছোঁ বে ভালমতে শুনি ল'বি যোনহে আমাৰ তোলৈ সমূহ পাম ন তোলৈ একো নক'ব ডাইং হুলু চৰাই দিম সেইখিনি ক'লোঁ হা তোৰ নুনু আছে गजब बेइज्जती है যদিও আছে ন টেষ্ট নহ'ব কাৰণ এইটো আৰু এইটো একো ডিফাৰেঞ্চ নাই চ' গাইজ যদি ভিডিঅ'টো চাই ভাল লাগিল তেন্তে লাইক কৰিবা কমেণ্ট কৰিবা এণ্ড শ্বেয়াৰ কৰিবা আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা নতুন এটা ভিডিঅ' প্ৰতিশ্ৰুতিৰে আজিলৈ দিছোঁ বাই